পাৰ্থিকবাৰী থান শ্ৰী শ্ৰী আলিপুখুৰী পাৰ্থিকবাৰী থান সত্ৰ ভিতৰৰ পৰিৱেশটো কেনেকৈ দেখাই আছোঁ। আৰু মৈৰামাৰী মৰিগাঁও ডিষ্ট্ৰিক্ট মৈৰামাৰীৰ পৰা 1 কিলোমিটাৰ ভিতৰত গেটখন বহুত ধুনীয়া আৰু গোটেই অসমৰ মানুহ আহে চাবলৈ। আৰু মই এতিয়া ভিতৰতে আছোঁ। ইয়াত কিমান গাড়ী আহিছে, বহুত গাড়ী 40-50খন গাড়ী আছে। আৰু ইয়াত ওচৰে পাঁজৰে কিন্তু অসমীয়া গাঁও নাই বা অসমীয়া মানুহৰ ঘৰো নাই, চব মুছলিম মানুহৰ ঘৰ। আৰু ইয়াত ধৰক যাত্ৰী আহিলে কোনো ধৰণৰ প্ৰব্লেম নহয়, ৰাস্তাটো একদম ভাল, কোনো টেনশ্যন নাই আৰু কোনো ধৰণৰ কেছকালো নহয়। আৰু ইয়াত মানে ফাকুৱা সময়ত ইয়াত মেলা হয়, আপোনালোকে চাবলৈ আহিব। আৰু এই থানৰ ওচৰত আহি পাইছোঁ, এইখন থান আছে, বহুত ভাল। ইয়াত বহুত মানুহ আহিছে আজি। এই গাড়ী বহুত গাড়ী আছে, এই দাদাসকলেও আহিছে, বহুত দূৰৰ পৰা আহিছে। আৰু ইয়াত এটা পুখুৰী আছে, এইখন পুখুৰীৰ কিনাৰতে মই ৰখি আছোঁ। আৰু এইখন কি মই নাজানো ইমান, এইটো কি আলিপুখুৰী হয় নে নহয় মই নাজানো। ইয়াত ভিতৰত এটা পুখুৰী আছে, মই পুখুৰীটো অলপ দেখালোঁ। এই চাওক বাউণ্ডেৰী দিয়া আছে। বাইদেউজনক ইয়াত পালোঁ। বাইদেউ আপোনালোকে ক'ৰ পৰা আহিছে? নগাঁও। গোটেই অসমৰ পৰা আহে পাৰ্থিকবাৰী থানখন চাবলৈ।